নমস্কাৰ ডেইলি নিউজ আপডেট চেনেললৈ আপোনালোকক স্বাগতম। আমাৰ অসমত প্ৰকাশিত আজিৰ মুখ্য বাতৰিসমূহ আছিল এনে ধৰণৰ। সভাপতি উপমুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ, বিদ্ৰোহী পাইলটক শাস্তি। ৰাজস্থানৰ কংগ্ৰেছৰ 4 দিনজোৰা ডিজাৰ্ট ষ্টৰ্ম অৰ্থাৎ মৰু ধুমুহাত প্ৰবীণ অশোক গেহলটৰ হাতত পৰাজিত হৈছে যুৱ সেনাপতি শচীন পাইলট। মঙলবাৰে কংগ্ৰেছৰ হাইকমাণ্ডে দলৰ তৰুণ বিদ্ৰোহী শচীন পাইলটক উপমুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছ সভাপতি পদৰ পৰা অপসাৰণ কৰি বিদ্ৰোহ দমন কৰাৰ লগতে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰখনক পতন নঘটাকৈ ৰক্ষা কৰিছে। 2 নম্বৰ মুখ্য বাতৰিটো আছিল ভগৱান ৰাম হাইজাক, অযোধ্যা নেপালৰ ৰামো নেপালী। প্ৰধানমন্ত্ৰী অলি ভাৰতীয় ভূখণ্ডক নিজৰ বুলি দাবী কৰি নেপালৰ মানচিত্ৰত ভৰাই দেশৰ উভয় সদনত সেই মানচিত্ৰত গৃহীত কৰাই চৰম বিতৰ্কৰ সৃষ্টি কৰিছিল নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিয়ে। চীনৰ প্ৰৰোচনত পৰি কৰা সেই পদক্ষেপ কেৱল প্ৰতিবেশী দুখন বন্ধু ৰাষ্ট্ৰৰ সম্পৰ্ক বিঘ্নিত কৰাই নহয়, স্বয়ং অলিৰ প্ৰধানমন্ত্ৰীৰ গাদীও থৰক বৰক কৰিছে। 3 নম্বৰ মুখ্য বাতৰিটো হৈছিল গৰজিল কিন্তু নৰবশীল, ভাবুকিয়ে সাৰ, দল এৰাৰ উপক্ষম নাই শিলাদিত্যৰ। 14 জুলাই মঙলবাৰে দিনটোত হোজাই বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱে প্ৰদেশ বিজেপিৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ লোৱাৰ কথা আছিল, কিন্তু বিধায়ক শিলাদিত্যদেৱে আজি হঠাৎ সুৰ সলনি কৰিছে আৰু তেওঁ কয় যে তেওঁ বিজেপি ত্যাগ কৰিম বুলি তেওঁ কেতিয়াও কোৱা নাই। 4 নম্বৰ মুখ্য বাতৰিটো আছিলে কেজৰিৱাল মডেল সফল, দিল্লীত নিয়ন্ত্ৰিত। মহামাৰী কোভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণত সফলতা লাভ কৰাৰ দিশে আগবাঢ়িছে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে। 5 নম্বৰ মুখ্য বাতৰিটো আছিল মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আঁতৰোৱা হ'ল ফলক, বাণীকান্ত শ্মশানত জ্বলিল অসমৰ স্বাভিমান। তীব্ৰ ৰাজহুৱা প্ৰতিক্ৰিয়াৰ পাছত মুখ্যমন্ত্ৰীৰ কাৰ্যকলাপৰ নিৰ্দেশক্ৰমে ডক্টৰ বাণীকান্ত কাকতিৰ নামটো উলুবাৰী শ্মশানৰ পৰা আঁতৰ কৰা হ'ল। 7 নম্বৰ মুখ্য বাতৰিটো আছিল মৃত্যুৰ অস্বাভাৱিক হাৰ, কৰোনাৰ গ্ৰাসত গুৱাহাটীত কৰোনাৰ গণসংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত আছে লকডাউন। ৰাজ্যৰ ৰাজধানী চহৰত লকডাউন অব্যাহত আছে যদিও কৰোনাৰ প্ৰতিফলন, কৰোনাৰ সংক্ৰমণ বৰ্তমানে নিয়ন্ত্ৰণলৈ আনিব পৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে। 8 নম্বৰ মুখ্য বাতৰিটো আছিল নৰকত পৰিণত, জেল মুক্তিৰ পাছত ক্ষোভ মানসৰ। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ক'ভিড পজিটিভ নেগেটিভ একেলগে ৰখা হৈছে। কাৰাগাৰত যিমান লোকক টেষ্ট কৰা হৈছে প্ৰায় সকলো লোকেই পজিটিভ পোৱা গৈছে। এটা কোঠাৰ ভিতৰত 50-60 জন লোককে একেলগে 50-60 জন লোকক একেলগে ৰখা হয় আৰু যিটো কোঠাত খুব বেছি 20 জন লোক থাকিব পাৰে। 9 নম্বৰ মুখ্য বাতৰিটো আছিল বাঘজানৰ জুইত ছাই হ'ল বহুতৰ সপোন। বাঘজানৰ জুই জ্বলিয়ে আছে, এই জুয়ে পুৰি নিংশেষ কৰিলে বহুতৰ সপোন। বহু মৰমত সজা ঘৰটো, বহু আশাৰে পতা বাৰীখন, সেউজীয়া সপোন ৰচা খেতিপথাৰ ছাইত পৰিণত হ'ল জ্বলা জুইত, জীৱন্তে ভস্মীভূত হ'ল 2জন পাহোৱাল ডেকাৰ জীৱন।